उफ्रा बिसायख'थियाव जोंजों जुजिनो हानाय रावबो दोलो गैया। उप निर्बाचনৰ আমাৰ বিপেপ দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই এই যেটো বাই ইলেকশ্যন। जों 80,000निख्रुइ बांसिन ভোট লানা দেৰহাগोন। হিসাব কৰিছোঁ আমাৰ বিপেপ দলে 80,000তকৈ বেছি ভোটত আমি জিকি আছো। তো প্ৰশ্ন হয়তো 80,000টো বেছি না 70,000টো বেছি। जों 27 बोसोर सरकार सालायनायाव गोजोनै खामानि मावबोनायखौ गासै रायजो राजाफोरानो नुदों। আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে বিপেপ দলে শাসন কৰি আহিছে, কাম কৰি আহিছে, ৰাইজে সব দেখি আছে। नंगौ बेफोर गोख्रों बाथ्राखौ बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया बिपिएफनि बिजाथिलाइ गथायनाय हाबाफारियाव बाहागो लानानै खौरां बिजोंनि गेजेरजों बुङो। बेनि अनगायैबो बिथां हाग्रामा महिलारिया खौरां बिजोंनि गेजेरजों गोख्रों रावजों बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। बिथाङा गोख्रों रावजों बुंथिबावदों दि जानो गोनां उफ्रा बिसायख'थियाव जोंनि दोलोजों जुजिनो हानाय रावबो दोलोआनो गैया आरो जों 27 बोसोर सरकार सालायनायाव रायजो राजाफोरनि थाखाय मा खामानि मावबोदों बेखौ रायजो राजाफोरानो नुबोखादों होनना गोख्रों रावजों बुंदों बिथां हाग्रामा महिलारिया। बेनि अनगायैबो बिथां हाग्रामा महिलारिया मा बाथ्रा बुंबावदों नोंथांमोना खोनासंदो। আমি বিপেপ দলৰ হৈ পেলাই কোনোবা দলৰ লগত যে প্ৰত্যাহ্বান হ'ব সেইটো আমি ভাবা নাই। আমাৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই। এই উপ নিৰ্বাচনৰ আমাৰ বিপেপ দলৰ লগত প্ৰত্যাহ্বান কৰিব পৰা কোনো দল নাই এই যেটো বাই ইলেকশ্যন। ইয়াতো UPPLহে আছে আৰু কংগ্ৰেছ আছে। ইহঁতকতো আমি MP ইলেকশ্যনতে হাৰাই দিছে আৰু উপ নিৰ্বাচনত প্ৰশ্নই নাহে। 17 বছৰে আপোনালোকে একো কাম কৰা নাই বুলি কৈ আছে মিত্ৰজোঁটৰ পৰা। আমি 17 বছৰত খুব শান্তিপূৰ্ণভাৱে বিপেপ দলে শাসন কৰি আহিছে, কাম কৰি আহিছে, ৰাইজে সব দেখি আছে। কিন্তু এইটোকে কৈছোঁ মই প্ৰমোদ বড়োৱে 4.5 বছৰত একো কাম কৰা নাই। অকল কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াত স্পীড ব্ৰেকাৰ বনাইছে সেইটোৱে কাম কৰিছে, বেলেগ কাম কৰা নাই। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্ভাৱনা আছে নেকি? নাই, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াক মই এটা মানে অনুৰোধ কৰিছোঁ। মই মানুহ পঠাই দিছোঁ যে আপুনি আহক, ঘূৰি আহক, আগত যি হ'ল আমি একেলগে থাকি পেলাই কাম কৰিম বুলি মই অনুৰোধ জনাইছোঁ। এতিয়া একো ৰেছপন্স অহা নাই এতিয়ালৈকে। মুঠতে মই অহাটো বিচাৰোঁ। অহাৰ সম্ভাৱনা আছেনে? এতিয়া কোৱা নাযায়, মুঠতে অহাটো আমি বিচাৰিছোঁ। আহিলে খুব ভাল হয়। UPPL NDA প্ৰাৰ্থী আছে, কিমান ফেক্টৰ হ'ব বুলি ভাবিছে আপুনি? নাই, ফেক্টৰ নাই। ইহঁতে কোৱাটো আপুনি শুনা নাই নেকি যে UPPLৰ পৰা ইহঁতে কৈ আছে আমি 70,000 ভোটত আমি জিকি আছোঁ, য'ত আমি হিচাপ কৰিছোঁ আমাৰ বিপেপ দলে 80,000তকৈ বেছি ভোটত আমি জিকি আছোঁ। তো প্ৰশ্ন হয়তো 80,000টো বেছি না 70,000টো বেছি। ছাৰ, বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে আপোনালোকৰ ভোট কাটাৰ কাৰণে আপোনালোকৰ প্ৰাৰ্থী হাৰি ল'বলৈ ৰাজনৈতিক আলোচনা হৈছে। এই বছৰত কংগ্ৰেছে প্ৰাৰ্থী দিছে, কিবা তেনেকুৱা সম্ভাৱনা আছে? কংগ্ৰেছে নাই, নিজৰ পাৰ্টিৰ কথা কেণ্ডিডেট দিব লাগে দিছে, কিন্তু কংগ্ৰেছ ফেক্টৰ নহয়। আমাৰ এই চিডলি সমষ্টিত UPPLও ফেক্টৰ নহয়। ঠিক আছে।